যি পশ্চিম চেনিমাৰা গাৰেহিৰা মছজিদৰ উজুখানা আৰু বাউণ্ডাৰী ৱাল এইটো আধাৰশিলা স্থাপন কৰা হয়। এই পশ্চিম গাৰেহিৰা মছজিদৰ এইটো দীৰ্ঘদিনীয় সমস্যা আছিল। এই সমস্যাটো বিগত সময়ত ৰাজনীতি কৰা দলসমূহে সমাধান কৰাৰ চেষ্টা নকৰিলে UPPL দলৰ মুৰব্বী মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই এই পশ্চিম চেনিমাৰা গাঁৱৰ ৰাইজৰ সমস্যাটো বুজি তেখেতসকলৰ যিটো মানে আঁচনি সেই আঁচনিটো দিলে। আমি আজি MCLA মাননীয় পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াৰ উপস্থিতিত ইয়াক মানে উদ্বোধন কৰিলোঁ, আধাৰশিলা স্থাপন কৰিলোঁ আৰু আশা ৰাখিছোঁ এই আঁচনিয়ে এই অঞ্চলৰ ৰাইজক উপকৃত কৰিব। বিগত সময়ত 17টাকৈ বছৰ BPF-এ ইয়াত শাসন কৰিলে। মহেশ্বৰ বসুমতাৰী 10 বছৰ ইয়াম হৈ থাকিল, কিন্তু এই মছজিদটোৰ কাৰণে তেওঁ কোনো আঁচনি নধৰিলে। অকল মছজিদ বুলিয়ে নহয়, চেনিমাৰা গাঁৱত কোনো ধৰণৰ আঁচনি তেওঁ নিদিলে। তেওঁ কেৱল মাত্ৰ এই অঞ্চলৰ ভোটাৰসকলৰ ভোটখিনি নি ৰাজত্ব কৰিলে, নিজে বাগান কিনিলে, মানে নিজৰ সম্পত্তি গঢ়িলে। গতিকে এনেকুৱা ৰাইজে মানে নিশ্চয়কৈ বৰ্জন কৰিব। আৰু মাননীয় প্ৰমোদ বড়ো আৰু MCLA পবিত্ৰ কুমাৰ বড়ো ডাঙৰীয়াই যিহেতু ৰাইজৰ সমস্যাখিনি সমাধান কৰিলে, এইবাৰ যিটো BTC নিৰ্বাচন হ'ব, এই নিৰ্বাচনত UPPL দলৰ পক্ষত ৰাইজে ভোটদান কৰিব বুলি আমি আশা ৰাখিছোঁ। মহেশ্বৰ ডাঙৰীয়া তেখেতে কাম কৰা নাই বুলি এই ক্ষেত্ৰত আপুনি কি ক'ব? গড়েশ্বৰ সমষ্টিৰ প্ৰতিজন সচেতন ভোটাৰ ৰাইজে এইবাৰ এটা কথাই কৈ আছে যে মহেশ্বৰ হাটাও গড়েশ্বৰ বাচাও। এইজন মহেশ্বৰ যদি আকৌ শাসনত আহে, তেওঁ কেৱল নিজৰ মানে সম্পত্তিৰ পাহাৰ কৰিব, নিজৰ চিন্তা কৰিব, ৰাইজৰ সমস্যাবিলাক মানে আওকাণ কৰিব। গতিকে মহেশ্বৰ বসুমতাৰীক ৰাইজে আঁকোৱালি নলয়। আমি UPPL দল হিচাপে মাননীয় প্ৰমোদ বড়ো ডাঙৰীয়াই BTC অঞ্চলত শান্তি প্ৰতিষ্ঠা কৰিলে। শান্তিটো স্থায়ীভাৱে যাতে ইয়াত প্ৰতিষ্ঠিত হয়, তাৰ কাৰণে ৰাইজে UPPL দলক আঁকোৱালি ল'ব। মই প্ৰথমেই আমাৰ এই বিদ্যালয়ত উপস্থিত থকা সমূহ বিশিষ্ট ব্যক্তিসকললৈ মই শ্ৰদ্ধাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিশেষকৈ গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ MCLA মহোদয় মাননীয় পবিত্ৰ বৰদেৱক আমি শ্ৰদ্ধাৰে ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰঘুলি নেহৰু উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ কাৰণে আজিৰ কাৰণে আমাৰ বিশেষ এটা দিন, গৌৰৱৰ দিন। বিশেষকৈ আমাৰ বৰ্তমানৰ BTC গভৰ্ণমেণ্টে আমাৰ এই বিদ্যালয়লৈ আন্তঃগাঁথনিৰ নামত যিখিনি অনুদান আগবঢ়াই গৃহ নিৰ্মাণ কৰাৰ কাৰণে সহযোগ আগবঢ়াইছে, তাৰ কাৰণে মই BTC গভৰ্ণমেণ্ট তথা এই গড়েশ্বৰ পৰিষদীয় সমষ্টিৰ MCLA মহোদয় মাননীয় প্ৰমোদ পবিত্ৰ বৰদেৱক মই শ্ৰদ্ধাৰে শলাগ লৈছোঁ। BTCৰ চিফ মাননীয় প্ৰমোদ বৰদেৱক আমি ধন্যবাদ জ্ঞাপন কৰিবই লাগিব। তেখেতৰ চিন্তা অবিহনে, সহায় অবিহনে এই সাহায্যটো পোৱাটো অসম্ভৱ আছিল। গতিকে মই অনুৰোধ জনাইছোঁ আগন্তুক দিনতো এনেধৰণৰ সহায় সহযোগেৰে গোটেই BTCৰ মানে আমাৰ এই গোটেই ঠাইখিনিৰ শান্তি সম্প্ৰীতি উন্নয়নেৰে সকলোৰে আশা পূৰণ কৰিব। এইখিনি কৈ মই মোৰ চমু ভাষণ সামৰণি মাৰিছোঁ।